নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ লৈ আজি এটা নতুন বিষয়বস্তু আপোনালোকৰ মাজলৈ লৈ আহিছো বিষয়বস্তুটো হৈছে অনলাইন ফ্ৰড বা দালাল যেনে ধৰণে কৰি থাকে বৰ্তমান ডিজিটেল যুগত বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাই বিভিন্ন প্ৰকাৰ আচলতে মানুহক প্ৰবঞ্চিত কৰে বা মানুহক দালাল কৰি আহিছে তাৰে এটা উদাহৰণ লৈ আজি মই আহিছো আপোনালোকৰ মাজলৈ প্ৰথমতে আপোনাক ক'ব বিচাৰো যে মই এজন সমাজ সচেতন ব্যক্তি হিচাপে মই এজন নিজে এটা CSC চেণ্টাৰ চলাই থকা CSC ভেলি হিচাপে আপোনাক এই ভিডিঅ'টো দিয়াটো মই জৰুৰী বুলি ভাবিলোঁ আৰু প্ৰথমতে আপোনাক ক'ব বিচাৰিছোঁ যে বৰ্তমান অৱস্থাত প্ৰধানমন্ত্ৰী যি PMAY ঘৰ মানে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন নাই বা এপ্লিকেশ্যনৰ কোনো নটিফিকেশ্যন নাই বা পৰ্টেল মুকলি কৰা হোৱা নাই তাৰ মাজতো কিন্তু বিভিন্ন জনসাধাৰণে বিভিন্ন ঠাইত PMAY ঘৰৰ কাৰণে আবেদন কৰি থকা দেখা পোৱা গৈছে ইয়াৰ মূল দুখী হৈছে ইউটিউবত কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' অপপ্ৰচাৰ কৰা হয় যাৰ ফলত কিন্তু সাধাৰণ জনসাধাৰণে যিসকলে ভালদৰে ভিডিঅ'টো নাচায় বুজি নাপায় সেইসকলৰ কিন্তু বহুত লোকচান হৈছে জনসাধাৰণৰ আচলতে লোকচান হৈছে সেইবাবে ভাবিলোঁ এনেকুৱা ধৰণৰ ভিডিঅ' এটাৰ প্ৰয়োজন আছে যিটো ভিডিঅ'ৰ জৰিয়তে সেই দালাল চক্ৰৰ পৰা জনসাধাৰণ আচলতে বাচিব পাৰে ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটোত যদি নতুনকৈ আহিছে বা পেজটোত যদি নতুনকৈ আহিছে ফ'ল' কৰি দিবলৈ নাপাহৰিব এসব প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ কোনো ধৰণৰ চৰকাৰী নটিফিকেশ্যন নাই আৰু কোনো ধৰণৰ পৰ্টেল বৰ্তমানলৈকে অপেন কৰা নাই যিহেতু আমি নিজে এটা CSC এজন ভিএলি সেইবাবে জানো বিভিন্ন ধৰণে সোধে বিভিন্নজনে আচলতে কাষ্টমাৰে আহি সোধে যে PMAY প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি যে ইউটিউবত দেখিছোঁ বা বিভিন্ন কম্পিউটাৰ দোকানত আমি কৰা দেখিছোঁ আৰু তেতিয়া আমি কওঁ যে কোনো ধৰণৰ নটিফিকেশ্যন বৰ্তমানলৈকে অহা নাই অফিচিয়েল নটিফিকেশ্যন নাই কোনো পৰ্টেল নাই আৰু সেই কম্পিউটাৰ দোকানীবিলাকে জনসাধাৰণক এনে কিছুমান আচলতে কম্পিউটাৰ দোকানী আছে যিসকলে জনসাধাৰণক এটা ফাঁকি বা মানে এই দালাল কৰি পেলাই 200 পৰা 300 পৰা 150 টকা লৈ পেলাই PMAY আৱাস গৃহ যোজনাৰ আবেদন বুলি তেওঁলোকে এটা অনলাইন আবেদন কৰি পেলাই তেওঁলোকে লৈ আছে কিন্তু সেইটো সম্পূৰ্ণভাৱে মিছা যদি আপুনি প্ৰমাণ কৰিব বিচাৰে তো আপুনি DC অফিচত বা আপুনি বিভাগীয় কৰ্তৃপক্ষৰ অফিচত গৈ সুধিব পাৰে কোনো ধৰণৰ প্ৰধানমন্ত্ৰী গৃহ যোজনাৰ বৰ্তমান অৱস্থাত এপ্লিকেশ্যন বা পৰ্টেল মুকলি কৰা হোৱা নাই এইটো কেনেধৰণে কৰিছে মই আপোনাক ক'ব বিচাৰিম যে এটা আমাৰ পৰ্টেল আছে যিটো পাব্লিক ডমিনেন্স এটা পৰ্টেল আছে য'ত আপুনি অভিযোগ দাখিল কৰিব পাৰে মাত্ৰ ডমিনেন্সৰ মিনিংটো আপুনি গম পাইছে যে অভিযোগ দাখিল কৰিব পাৰে সেই ৱেবছাইটটোতকৈ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাকৰ বিভিন্ন ধৰণৰ আঁচনি আছে সেই আঁচনিবিলাকত যদি আপুনি কিবা অসুবিধা পাইছে বা সুবিধা পাইছে বা কিবা প্ৰব্লেম পাইছে তেতিয়াহ'লে এই অনলাইন যোগে এই পৰ্টেলটোৰ জৰিয়তে আপুনি মাত্ৰ কেৱল অভিযোগে কৰিব পাৰিব তাৰ ভিতৰত এই পৰ্টেলটো আচলতে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰো কিছুমান অভিযোগ দাখিল কৰিবলগীয়া অপশ্যন আছে তাত গৈ তেওঁলোকে কি কৰে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাত সেই অভিযোগটো দাখিল কৰে যিসকলৰ ID আছিলে তেওঁলোকে ঘৰ পোৱা নাই সেই যিসকল ID নথকা ব্যক্তি আছিলে তেওঁলোকে প্ৰধানমন্ত্ৰী গৃহৰ বৰ্তমানলৈকে পোৱা নাই সেইসকলে গৈ তাত আবেদন বা অভিযোগ দাখিল কৰিব পাৰে কোনো ধৰণৰ কিন্তু ইয়াত এপ্লিকেশ্যন বা নতুনকৈ ছাবমিশ্যন এপ্লিকেশ্যনৰ কোনো প্ৰক্ৰিয়া নহয় আৰু সেইবাবে আপোনালোকক সচেতন কৰি দিব বিচাৰিছোঁ কাৰণ বিভিন্নজনে প্ৰশ্ন কৰিছে যে আমুকৰ ধৰক এপ্লাই কৰিছে আমুকে এপ্লাই কৰিছে তামুকে এপ্লাই কৰিছে তেনেকুৱা ধৰণৰ কথাবিলাক কয় সেইবাবে ভিডিঅ'ৰ মাধ্যমেৰে সকলোকে সচেতন হোৱাটো সকলোকে সজাগ কৰি পেলাই সেইটো কেৱল মাত্ৰ আপুনি পাব্লিক ডিভিডেন্স পৰ্টেলত গৈ পেলাই অভিযোগ দাখিল কৰাৰ বাহিৰে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন হোৱা নাই বুলি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত অৱগত কৰিলোঁ বা আপোনালোকে গভৰ্ণমেণ্ট যিবিলাক ৱেবছাইট থাকে তাত গৈ আপুনি চেক কৰি চাব পাৰে বা গভৰ্ণমেণ্ট যি অফিচ আছে বা ডিপাৰ্টমেণ্ট আছে তাত গৈ আপোনালোকে সুধি চাব পাৰে ইয়াৰ পৰা আচলতে বাচি থাকক ইউটিউবত কিছুমান এনে ধৰণৰ ভিডিঅ' অপপ্ৰচাৰ কৰা হয় যাৰ ফলত কিন্তু জনসাধাৰণৰ লোকচান হয় তাৰে এটা উদাহৰণ এইটো আৰু যিসকল ব্যক্তিয়ে গৈ অনলাইনত আচলতে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে সেই কম্পিউটাৰ দোকানত গৈ পেলাই তেওঁলোকে এটা ৰিচিপ্ট বিচাৰক যে মোৰ এপ্লিকেশ্যন ষ্টেটাছ বা এপ্লিকেশ্যন ফান্দি বা তেওঁলোকে ৰিচিপ্ট দিয়ক ৰিচিপ্ট দিয়াৰ পাছতে আপোনালোকে পইচা দিব আপোনালোকেতো অলৰেডি যিবিলাকে এপ্লিকেশ্যন কৰিছে তেওঁলোকেও গৈ পেলাই বৰ্তমান অৱস্থাত তেওঁলোকক ধৰিব পাৰে বা সুধিব পাৰে আচলতে এনেকুৱা ধৰণৰ দালাল কিয় কৰা হয় আমাৰ জনসাধাৰণৰ ওপৰত আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব